फिन एबसुआ जागायदों बेरेखा सोमावसारनाय। बिटिआर गोजोन गोरोबथा आबुङै मावफुंनांगौनि दाबि। थांनाय 2020 मायथाइनि 27 जानुवारियाव मिरु सरकार आरो आसाम सरकारजों बर' माहारियारि आफाद, दुलाराय बर' फरायसा आफाद, खौसेथि बर' सुबुं आफाद आरो एनडिबिनि गेजेराव बिटिआर गोजोन गोरोबथा जानानै थांदोंमोन। नाथाय 5 बोसोर बारलांनायनि उनावबो गोरोबथानि दफाफोरा आबुङै मावफुंजायाखै, जायनि जाउनाव एबसुआ समबाराव हादोरसानाङैनो 2 घन्टा धरना हाबाफारि मावफुङो। बड'लेण्डनि सदर थावनि क'क्राझार नोगोरनि बड'फा उपेन्द्रनाथ ब्रह्म गथ'सा पार्कआव एबसुआ गोख्रोङै बेरेखा खुद्रिसारनाय हाबाफारिखौ मावफुङो। एबसुनि दाबिफोरा जादों बिटिएडिनि सिमा बांहोनाय, संबिजिरनि 125 सोदांनाय बिलजों 6थि फारिलाइखौ सोदांनाय, बिकेडब्लिउएसिआव गामि सोनाय आरो थाबैनो बिसायख'थि खुंनाय, कार्बि आंलं आरो दिमा हासावनि बर'फोरनो एसटि हिल्स मोनथाय होनाय, बर' बिजोंनि जेंनाफोरखौ सुस्रांनाय, FRA 2006 आयेनखौ आबुङै बाहायनाय आरो मावफुंनाय, आरो हाग्रा ओनसोलाव थानाय हारिफोरनो बे आयेननि मोनथायफोरखौ रैखाथि होनाय बायदि दाबिफोरखौ लानानै एबसुआ 2 घन्टा धरना होयो। आखाइ आखाइ प्ले कार्ड लानानै एबसुनि मावथिफोरा थाबैनो बिटिआर गोजोन गोरोबथानि दफाफोरखौ आबुङै मावफुंनो थाखाय आसाम सरकार आरो मिरु सरकारखौ गोख्रों दाबि दैखाङो। আৰু যেতিয়া এই শান্তি চুক্তিখনক আপোনালোকে শান্তি কৈ থাকিব, এইটো নহয় যে মানে বড়োসকলে শান্তিত থাকে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা যদি ভাৰত চৰকাৰৰ মনোভাৱ বা অসম চৰকাৰৰ মনোভাৱে যদি আমাৰ ৰেকৰ্ডখনক যদি এটা নেগলেক্ট বা নেগলিজেন্সত ৰাখে বা নন ইমপ্লিমেণ্টেশ্যনত ৰাখি থাকে, তেতিয়াহ'লে নিখিল বড়ো ছাত্ৰ সন্থা আমি এই এখনখনত আমি অনাগত দিনত আমি ৰিজেক্ট কৰি পৃথক ৰাজ্য বা পৃথক বড়োলেণ্ড আন্দোলনত আমি পুনৰাই গুচি যোৱাৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই ভাবিবলৈ বাধ্য হ'ম। কিয়নো আজিও বড়ো ৰাইজৰ ৰাজনীতি সমাধান হোৱা নাই আৰু আজিলৈকে যি সমাধান বিচাৰি চুক্তি কৰিছিলে, গোটেই চুক্তিৰ যি সমাধানৰ বা যি ৰূপায়ণৰ ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰে মাত মাতিব লাগে, তেনেকুৱা ক্ষেত্ৰত মাত মাতা নাই। ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি আমাৰ ভাষা, আমাৰ অৰ্থনৈতিক উন্নয়ন, আমাৰ যি শিক্ষা দীক্ষা আৰু বিভিন্ন মানে অসমত বা ইণ্ডিয়াত যি এটা লেভেলত আজি যি আমাৰ বড়োসকলৰ কাৰণে এটা ডিগনিটি বা পলিটিকেল অটনমিৰ যে ডিগনিটি সেইটো ৰূপায়ণ পাব লাগে, এইটো পোৱা নাই। তাৰ কাৰণে পৃথক ৰাজ্য আল্টিমেটলি বড়োফা উपेन्द्रनाथ ব্ৰহ্মই যি 1988ত তেওঁলোকে যি ছাবমিট কৰিছিলে 92 চাৰ্টাৰ ডিমাণ্ডছ, ইয়াৰ ভিতৰত লাষ্ট দাবী আছিলে পৃথক ৰাজ্য। তো আজিলৈকে বড়োসকলৰ এইটো মানে সক্ষম হোৱা নাই। তো ইয়াৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি বিটিআৰ ৰেকৰ্ডখনত মানে অনাগত দিনত যদি ৰূপায়ণ নহয়, তেতিয়াহ'লে পৃথক ৰাজ্য গঠনৰ ক্ষেত্ৰত ভাৰত সংবিধানৰ আৰ্টিকল 2 আৰু 3ৰ ভিতৰত আমি নিখিল বড়ো ছাত্ৰ সন্থা ছেপাৰেট ষ্টেট গঠনৰ ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো মানে উচিত বুলি আমি ভাবিলোঁ। আৰু বিটিআৰ ৰেকৰ্ড হৈ আজি 5 বছৰ উকলি গ'ল, এতিয়া পৰ্যন্ত মানে ৰূপায়ণ হোৱা নাই, সঠিক ৰূপত ৰূপায়ণ হোৱা নাই। এতিয়া কেইটামান আধৰুৱা কাম কৰিছে, আধৰুৱা কাম কৰা নাই। গতিকে চুক্তিৰ ৰূপায়ণৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই সকলো জিলাত মানে এই ধৰণা কাৰ্যসূচী হাতত লৈছে আৰু প্ৰতিটো জিলাত এইটো কাৰ্যসূচীটো হ'ব। গতিকে আমাক যি প্ৰতিশ্ৰুতি দিছিলে এইটো যাতে প্ৰতাৰণা নকৰে। আমি অসম চৰকাৰ এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে চিফ মিনিষ্টাৰ হৈ আছে, তেখেতৰ সময়ত তেখেতৰ নিজৰ মানে এটা চহী আছে, সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ চহী আছে, হোম মিনিষ্টাৰৰ যিটো চহী আছে, তেখেতসকলে এতিয়া চৰকাৰ চলাই আছে। এই সময়তো এই চুক্তি ৰূপায়ণ নকৰাটো আমাৰ কাৰণে বহুত দুখজনক আৰু তাৰ কাৰণে আমি এইটো প্ৰতিবাদ কৰিছোঁ। এতিয়া এছেম্বলি চলি আছে, পাৰ্লিয়ামেণ্ট চলি আছে। এই এছেম্বলি আৰু পাৰ্লিয়ামেণ্টত বিটিআৰৰ প্ৰতিটো দফা যাতে ৰূপায়ণ কৰে আৰু ইয়াত মুখ্য দফা হিচাপে আমাৰ বিটিআৰত এক্সপানশ্যন কৰিব লাগে, আমাৰ গাঁও অন্তৰ্ভুক্ত কৰিব লাগে,
BKWSC এটা অনুষ্ঠিত কৰা গৈছে যে BTRৰ বাহিৰৰ যে বড়োসকলৰ কাৰণে BKWSC তাত মানে গাঁও অন্তৰ্ভুক্ত কৰি মানে ইলেকশ্যন কৰিব লাগে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু লগতে ইয়াত বহুতো সমস্যা এতিয়া হৈ আছে সমস্যাবোৰ বাঢ়ি আছে মূল দাবীবোৰ হ'ল বিটিআৰ চুক্তি ৰূপায়ণ হ'ব লাগে আৰু আমাৰ বিটিআৰ চুক্তিৰ যিখিনি দফাবোৰ আছে গাঁও অন্তৰ্ভুক্ত কৰিব লাগে হিউমানিটাৰী কৰিব লাগে 60টা সমষ্টি বনাই পেলাই তাৰ ইলেকশ্যন পাতিব লাগে আৰু তাৰ লগতে অন্তৰ্ভুক্ত কৰা হৈছে BKWSC ইলেকশ্যন পাতিব লাগে আৰু তাৰ লগতে আমাৰ বড়ো সমস্যা যি বড়ো মাধ্যমৰ স্কুলবিলাক প্ৰভিঞ্চিয়েল স্কুল কৰিব লাগে এইবিলাক দাবীটো লৈ পেলাই আমি এই দাবী ধৰ্ণাখন কাৰ্যসূচী ধৰ্ণাখন লোৱা হৈছে আৰু 27 জানুৱাৰী 2020 যি বড়ো শান্তি চুক্তি হৈছে তাৰ দফাবোৰ মানে সোনকালে স্পীডলি ইমপ্লিমেণ্টেশ্যন হ'ব লাগে এই ধৰ্ণাটো এই কাৰ্যসূচী লৈ পেলাই এই ধৰ্ণাটো আমি আয়োজন কৰিছে আজি ক'লৈ দিছে আমি ভাৰতৰ ব্যুৰো ৰিপৰ্ট বড়ো লাইভ 24